নমস্কাৰ। আজি হাতত আছে মোৰ এখন কবিতা পুথি, কবি যোগেন টাইডৰ আজি ৰাতি থাকি যোৱা হ'লে। তাৰে এটি কবিতা লৈছোঁ, এটা জীৱনমুখী কবিতা, আয়ান। প্ৰেমৰ দৰে বিষয় এটাও আজিকালি প্ৰাচীন কুঁৱা এটাৰ দৰে পৰিত্যক্ত হৈ যায়। কোনেও পানী তুলি গুচাব নোখোজে ডিঙিৰ পিয়াহ, অথচ সকলোৱে জানে ক্ৰমশ বাঢ়ি অহা ক্ৰন্দন আৰু ক্ৰোধ ৰোধৰ বাবে প্ৰেমেই হ'ব পাৰে একমাত্ৰ উন্নত উপাদান। ক্ৰমশ বাঢ়ি অহা ক্ৰন্দন আৰু ক্ৰোধ ৰোধৰ বাবে প্ৰেমেই হ'ব পাৰে একমাত্ৰ উন্নত উপাদান। যাক লগ পালে শইচ প্ৰবল পথাৰ এখন লগ পোৱা যেন লাগিছিল, যাৰ লাহি কথাগুচ্ছই নদীৰ উৎসৱলৈ আমন্ত্ৰণ জনাইছিল, তেওঁৰ হৃদয়ৰ জুপুৰিৰ পৰা আঙুলি কামুৰি কামুৰি ওলাই আহিছে প্ৰেম। তেওঁ কিয় থাকিব নোখোজে মানুহৰ হৃদয়ত? তেওঁক উচ্ছেদৰ বাবে কেনেকৈ ঘৃণা আৰু ধিক্কাৰৰ প্ৰস্তাৱ প্ৰস্তুত কৰা হয়? এটা সুদীৰ্ঘ চিঠিত সবিশেষ লিখি তেওঁ এইমাত্ৰ ডাক বাকচৰ এন্ধাৰত গুচি গৈছে। অৱশ্যে সুখৰ কথা, তেওঁৰ বিদায় যাত্ৰা অসফল কৰি তুলিবলৈ আগবাঢ়ি আহিছে কিছু সুখ আক্ৰান্ত প্ৰেমিক। আকৌ কৈছোঁ, অৱশ্যে সুখৰ কথা, তেওঁৰ বিদায় যাত্ৰা অসফল কৰি তুলিবলৈ আগবাঢ়ি আহিছে কিছু সুখ আক্ৰান্ত প্ৰেমিক। প্ৰেমিকবোৰৰ বিস্তৰ চিন্তা চৰ্চা, দুখ আৰু অত্যাচাৰ গিৰিহাতৰ পৰা প্ৰেমক কেনেকৈ তুলি আনি মানুহৰ প্ৰিয়তম সংগী কৰি তুলিব পাৰি। প্ৰেমিকবোৰৰ বিস্তৰ চিন্তা চৰ্চা, দুখ আৰু অত্যাচাৰৰ গিৰিহাতৰ পৰা প্ৰেমক কেনেকৈ তুলি আনি মানুহৰ প্ৰিয়তম সংগী কৰি তুলিব পাৰি। জীৱনগ্ৰস্ত মানুহৰ সৈতে তেওঁৰ সঘন বাৰ্তা বিনিময় চলিছে। মানুহবোৰে তেওঁক খুব সহজে নলয়। জীৱনগ্ৰস্ত মানুহৰ সৈতে তেওঁৰ সঘন বাৰ্তা বিনিময় চলিছে। মানুহবোৰে তেওঁক খুব সহজে নলয়। তেওঁক লগ পালে কিয় তেওঁলোকে কুচাই আনে চেলাউৰি? কাৰণ তেওঁৰ দৰে অনেকেই ইতিমধ্যে জোনাক যোগান আৰু জুম খেতিৰ প্ৰস্তাৱ দি তেওঁলোকে হৃদয় কৰি তুলিছে তেনেই অনুভৱ। তেওঁক লগ পালে কিয় তেওঁলোকে কুচাই আনে চেলাউৰি? কাৰণ তেওঁৰ দৰে অনেকেই ইতিমধ্যে জোনাক যোগান আৰু জুম খেতিৰ প্ৰস্তাৱ দি তেওঁলোকে হৃদয় কৰি তুলিছে তেনেই অনুভৱ। যি প্ৰেমে মৃত্যুৰ দৰে এটা স্বচ্ছবান বিচাকো স্পৰ্শ কৰিবলৈ মানুহৰ হৃদয়ত যোগান ধৰিব পাৰে সেউজীয়া সাহস, যি প্ৰেমে মৃত্যুৰ দৰে স্বচ্ছবান বিচাকো স্পৰ্শ কৰিবলৈ মানুহৰ হৃদয়ত যোগান ধৰিব পাৰে সেউজীয়া সাহস, সেই প্ৰেমক সম্প্ৰতি মানুহে দীঘল ভ্ৰমণৰ পৰা উভতি অহা ক্লান্ত পৰ্যটকৰ চোলাত জমা হোৱা দাগৰ দৰে ব্যৱহাৰ কৰে। যেন বন্ধ দিন এটা পালেই শিলত থুকি থুকি হৃদয়ৰ পৰা বাহিৰ কৰিব প্ৰেম, অথচ সকলোৱে জানে প্ৰেমৰ উদ্যোগতে জন্ম হয় আনন্দ আৰু বৃষ্টি। সেই প্ৰেমক সম্প্ৰতি মানুহে দীঘল ভ্ৰমণৰ পৰা উভতি অহা ক্লান্ত পৰ্যটকৰ দৰে চোলাত জমা হোৱা দাগৰ দৰে ব্যৱহাৰ কৰে। যেন বন্ধৰ দিন এটা পালেই শিলত থুকি থুকি হৃদয়ৰ পৰা বাহিৰ কৰিব প্ৰেম, অথচ সকলোৱে জানে প্ৰেমৰ উদ্যোগতে সৃষ্টি হয় আনন্দ আৰু বৃষ্টি।